আজি মই মানুহটো চিৰিয়াছ হ'ব লগা বাধ্য হৈ গৈছোঁ। আমাৰ গাঁৱৰ মানুহকেইটাই ভাবছিল মই মানালী নাযাওঁ। গাইজ আজি দেৱদা আহিলে তো আমাৰ বহুত ভাল লাগিল কাৰণ ৰাতিপুৱা আপোনাৰ 6টা বজাত উঠি আহিছি ক'ৰ পৰা আহিছি না মঙলদৈৰ পৰা আহিছি তো দেৱদা থেংক ইউ থাম্বছ আপ বিচাৰিছো ভালকে যোৱা আৰু খুব ধুনীয়াকে ৰাইডটো কমপ্লিট কৰা নেক্সট ব্লগত একেলগে জয়েন কৰিম দিবা আৰু এটা গাড়ী অন কেমেৰাত কৈছে এটা গাড়ী মোক দিব নেক্সট ৰাইডত আমি একেলগে ৰাইড কৰিব যাই আছো তো বলক এতিয়া আৰু ইয়াতে নহয় নলবাৰী টাউনত বাকিখিনি আমি আলোচনা কৰি আছো বলক। তো গাইজ আমাৰ গাঁৱৰ মানুহকেইটাই ভাবছিল মই মানালী নাযাওঁ ওলচোদে গাইজ এনেকে হাই দি আছো আগফালৰ পৰা দি আছো কিন্তু ডাইৰেক্ট মানালী তো আজি আমি মানালী যাই আছো এতিয়া আমি যাম ভূপেন হাজৰিকা পাৰ্কলৈ আহা বাবু আহা এখনক বেছিকৈ ফ'কাছ কৰিব লাগিব মই এখন খুলি দিছো বাৰু নতুনকে আমি ছোৱালী এজনী বিচাৰি আছো ইয়াৰ কাৰণে মই ইয়াকো কৈ দিছো মানালী যাবাই যিহেতু এটা পাৰিলে হায়াৰ হ'লেও চাব পাৰি এটা মানে মিলাকে কালাৰটো ময়ো বিচাৰি আছো এটা পাহাৰীয়া ছোৱালী যদি মানালীত পাই যাওঁ চাৰিটো ৰচি দিম আৰু আৰু নিপুৱে মন্দিৰৰ পৰা সেৱা এটা লৈ আহিলে সেৱা ল'লা নেকি তো এতিয়া আমি নলবাৰীলৈকে যাওঁ তো আপোনালোকে চাই থাকক ব্লগটো চবৰক একদম নলবাৰীলৈকে নিপু আৰু বেতালক লগ ধৰিবৰ কাৰণে মানুহ চাওক ফেন বহুতে কয় নহয় নিপু বেতালৰ ফেন আছে নে নাই ডেটছ দ্য ফেন বৰ্তমান আমি নলবাৰী আহি পালোঁ আৰু বেতাল নিপু ফেন চাওক বেতাল নিপু ফেন আমাৰ কেমেৰামেন চাৰিওফালে ফেন 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 আৰু ৰেগুলাৰ ব্লগ পাব নিপু বেতাল ওলাইছে ইয়াতে কথা পাতিবলৈ টাইম নাই আৰু ইমান ফেন 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 আৰু ফেন মানে মৰম এইবোৰ মৰম চব মৰম মানে বহুত ভাল লাগিল আমাক নলবাৰীবাসী আৰু অসমবাসী বহুত মৰম দিছিল আজি মই মানুহটো চিৰিয়াছ হ'ব লগা বাধ্য হৈ গৈছোঁ চিৰিয়াছ নহবা মানালী যোৱা ধুনীয়াকৈ ৰাইড কৰা কমপ্লিট কৰা আৰু উভতি অহা সেইটো বিচাৰোঁ আৰু খুব ধুনীয়াকৈ ছেফ জাৰ্ণি কৰা আৰু কি ল'লা মেইন কথা হৈছে কি ল'লা এই মোনা চোনা পুৰা দেখা পাইছোঁ মোনা চোনা মানে লং পেণ্ট হাফ পেণ্ট মুড়ি চুৰি মুড়ি লোৱা নাই কোনোবা লাৰু দিছে গাইছ লাৰু চাৰু দিছে এইটো মৰম মৰম লাৰু মৰম তো ঠিক আছে দেৱদা আমি আগত যাই ভালকৈ লগ ভালকৈ কথা পাতিছোঁ দিয়ক আৰু তাৰ পৰা কিবা গিফ্ট তো মানুহ বহুতৰ কাৰণে মিঠা ভালকৈ কথা একো নাই ভালকৈ যোৱা আমি যাওঁ লাষ্ট টাইম এইটো মই লাগছোঁ আমাৰ যিখিনি গাঁৱৰ মানুহ বা চিনাকি একদম ক্ল'জ মানুহ যেনেকৈ দেৱতা আছে আমাৰ গাঁৱৰ কেইটামান মানুহ আছে চ' সেনেকৈ মানে অলপমান ৰখছোঁ ইয়াতে তো এতিয়া আমি পুৰা যাম এতিয়া আমি ক'তো ৰখা ৰখি নাই ভালকৈ যোৱা ভালকৈ আহিবা নেক্সট ৰাইড একেলগে অন কেমেৰা অন কেমেৰা দেৱতাই গিফ্ট দিছে আমাক এইটো মৰম আৰু মৰম দিছে মৰম থেংক ইউ দেৱদা যাই থাকোঁ যোৱা বাই 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 দিয়ালো দেখো নজনাকে